হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল কেশৱ শইকীয়া। মই আজি আপোনালোকক এনে এখন দোকানলৈ আহিছোঁ যিখন দোকানত নেকি সকলোবোৰ সামগ্ৰী বাঁহৰহে নিৰ্মিত হয়। চ' আপোনালোকে চাই থাকক, মই আপোনালোকক দেখাম সকলোখিনি সামগ্ৰী। লগতে দাদাজনক মাতি মই দেখাই থাকিম আপোনালোকৰ এই সামগ্ৰীবিলাকৰ দাম কেনেকুৱা কি সকলো বস্তুখিনিতে। চ' চাই থাকক আপোনালোকে ভিডিঅ'টি। দাদাজনক মাতিছোঁ, আমি ওচৰলৈ আহিছোঁ। দাদা ইফালে হওক, মানে কি এইবিলাকৰ আপোনাৰ প্ৰাইচবিলাক কৰি যাওকচোন। এইটো আপোনাৰ 30 টকা, 30 টকা, 35 টকা, 35 টকা। তাৰপিছত এইটো চেম ৰেট আছে, এইবিলাক চেম ৰেট আছে। পেন বক্সবিলাক চেম ৰেট আছে। আৰু মানে ইয়াত অৰ্ডাৰ দিলে সামগ্ৰী যিকোনো সামগ্ৰী আপুনি বনাই দিব পাৰে। আচ্ছা, মানে অনলাইনো পাই যাব। এইটো কি হয়? এইটো আপোনাৰ পেন বক্স আছে, এইটো 50 টকা। 50 টকা। এইটো পেন, এইটো আপোনাৰ এই লেটাৰ বক্স বুলি কয়, এইটো হয় হয় লেটাৰ বক্স। এইটো আপোনাৰ 150 টকা। আচ্ছা, তাৰপিছত এইটো দাদা, এইটো আছে টেবুল লেম্প। টেবুল লেম্প 350 টকা। 350 টকা। টেবুল লেম্প ঠিক আছে। তো আমাৰ হোলচেল পাব, হোলচেল হ'লে অলপ কিবা এটা কম হৈ যাব আৰু হোলচেলত হ'লে। এইটো ট্ৰে আছে, এইটো ট্ৰে আছে আপোনাৰ, এইটো 250 টকা ট্ৰেটো। এয়া চব ট্ৰে বাহিৰে নিৰ্মিত হয়। আপোনালোকে লৈ যাব ইয়াৰ পৰা আহি পেলাই। বেছি দূৰ নহয়, দোকানখন BS কলেজৰ ওচৰতে। মই আপোনালোকক দি আছোঁ গোটেইখিনি ডিটেইলছ, চাই ল'ব। দাদা এইবিলাক বস্তু দেখা হৈছে, এইবিলাক মানে কি প্ৰাইচ কেনেকুৱা এইবিলাকৰ? এইটো 3000 টকা। আৰু এই হয়, এই সেটটো আপনার করিব গোটেই সেট, গোটেই সেট সেটটোত আপোনাৰ কিমান হ'ব? 19000। কিন্তু বেটার সেট, বেটার সেটের অলপ মানে অলপ বেশি দাম হয়, কিন্তু বাহারবিলাক অলপ কম। আচ্ছা, এইটো আছে 10000 বাহার। 10000। এইটো 10000 আছে। এইটো না 10000 টকা, এইটো 10000 টাকা পুরো সেট। আচ্ছা, তাৰপিছত গোটেইখিনি দেখালোঁ। এইফালে আৰু বিলাক ট্রে আছে, বেটার ট্রেবিলাক 700 টাকা। বেটার ট্রেবিলাক অলপ দাম বেশি, এইটো 700 টাকা। এইটো বেটৰ হয়। বেটার। আচ্ছা, বাহারবিলাক অলপ কম হয়। আৰু এইটো গ্লাস আছে, বিয়ার গ্লাস। বিয়াৰ গ্লাছ। বিয়ার গ্লাসটো এইটো 120 টাকা। এটা দুটা সাইজ আছে, এটা 100 আৰু এটা 120। তাৰপিছত কাপ আছে, সৰু কাপ, সৰু কাপবিলাক এইটো আপোনাৰ 50 টাকা। বাহৰ বটল আছে, বাঁহৰ বটল বটল আছে, বটল আছে, এইটো আপোনাৰ 180 ইয়াত টাকা। পানীটো ঠাণ্ডা হৈ থাকব না গৰম হৈ থাকব? ঠাণ্ডা থাকিব, ঠাণ্ডা থাকব। ঠাণ্ডা থাকিব। আচ্ছা, তাৰপিছত এইবিলাক খাৰু ন? এইবিলাক খাৰু, খাৰুবিলাক আপোনাৰ পৰিব 20 টকা যোৰা। যোৰা 20 টকা। যোৰা 20 টকা। মই যাওঁতে আজি লৈ যাম খাৰুখিনি ৱাইফৰ কাৰণে। এই বেগবিলাক দাদা, এই বেগবিলাক কেনেকৈ? এইটো আপোনাৰ 150 টকা। 150? এইটো আপোনাৰ 120। 120। আৰু ডাঙৰ আছে, ডাঙৰ এই শ্বপিং বেগ আছে, আৰু এইপিনে কলেজ বেগ আছে। বেলেগ বেলেগ ৰেট আছে। ঠিক আছে, আপুনি মানে কি যিকোনো অৰ্ডাৰ দিলে ইয়াত বনাই দিয়ে? বনাই দিব। চ' আপোনালোকে যদি অৰ্ডাৰ দিয়ে, ইয়াত দাদাজনে বনাই দিব। চ' আপোনালোকে যদি কেতিয়াবা কিবা লগা হয়, চ' আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিব, অথবা মই আপোনালোকক দি আছোঁ, ভিডিঅ'তে চাই থাকক, ডিটেইলছখিনি গোটেই দিমেই। এইটো আপোনাৰ কিমান টকা দাদা? এইটো আপোনাৰ 2500 টকা যোৰা। 2500 টকা যোৰা হয়। তাৰপিছত আপোনাৰ এইটো আছে আৰাম চকী। এই ৰ'বা এক মিনিট। এইটো আপোনাৰ 3 বেল্টৱালাটো এইটো আপোনাৰ 1500 টকা। আৰু 2 বেল্টৱালা এটা আছে, 2 বেল্টৰ সৰু চাইজ হ'ব, এইটো এটা আছে, এইটো আপোনাৰ পৰিব 1400। 1400 টকা। আৰু এতিয়া আমাৰ ষ্টক আছে, যদি আপোনাৰ কিবা আৰু বেছিকৈ লাগে বেছিকৈ দিব পাৰিম, হ'লচেল কৰোঁ আমি।
এইটো আছে বেবি জুলনা। বেবী জুলনা বেবি জুলনা এটা আপোনাৰ 2500 টকা। কিমান টকা এইটোত? 2500। 2500। তাৰপিছত এইটো কি হয় দাদা এইটো? এইটো আপোনাৰ বেডৰ টেবুল আছে, হা সেটৰ লগত টেবুল আছে, এইটো সেট আছে। হা এইটো আপোনাৰ পৰিব 18000 টকা সেট। 18000 টকা। তাৰপিছত এইবিলাকতো চকীয়ে, এইবিলাক চকী। এইখনত কিমান মান পৰিব? এইটো আপোনাৰ 4000। 4000 টকা। এইটো জুলনা হয়, হা। মানে বিগ জুলনা এইটো ডাবল। আপোনালোকক বাঁহৰ সামগ্ৰীহে দেখালোঁ, কিন্তু সেই বাঁহৰ সামগ্ৰীবোৰ কেনেকৈ বনোৱা হয় এতিয়া মই 10 কিলোমিটাৰ ভিতৰত আহিছোঁ। আপোনালোকক দেখাওঁ বাঁহৰ সামগ্ৰীবোৰ কেনেকৈ বনোৱা হয়। আপোনালোকে ভিডিঅ'টি চাই থাকিব। কি খবৰ? হেল্ল', ঠিক আছে। আৰু ইয়াতে সামগ্ৰীবিলাক তৈয়াৰ কৰা হয়। এইটো কি হয় চাচা? ফেভিকলৰ পানী না? আৰু এইবিলাক আপুনি নিজে বনাইছে না? এইবিলাক চব গোটেইবিলাক আপুনি বনাইছে না? যিমানখিনি বস্তু আছে মানে গোটেইখিনি আপুনিয়ে বনাইছে? আৰু মানুহ কৰ্মচাৰী আছে? আচ্ছা। এই সামগ্ৰীবিলাক একচুৱেলি ইয়াৰ পৰাই প্ৰস্তুত হয়। এইবিলাক সামগ্ৰী ইয়াতে তৈয়াৰ হৈছে। এইবিলাক ইয়াৰ পৰাই একচুৱেলি দোকানলৈকে ছাপ্লাই হয় এইবিলাক বস্তুৱে। মানে কৰ্মচাৰীবিলাক গোটেইবিলাকে ভাত খাব গৈছে এতিয়া। চ' মই বেয়া সময়ত আহি পালোঁ দুপৰীয়া। এতিয়া মানে কোনো নাই এতিয়া, মানে যিখিনি বনাই আছে সেইখিনিহে আপোনালোকক দেখুৱাইছোঁ। চ' নেক্সট আৰু কেতিয়াবা আহিলে আপোনালোকক দেখাম। বাই বাই।